আহিছো বিতং বাতৰিলৈ ধুবুৰী জিলাৰ চাপৰত খুৰাৰ বিপণীৰ অনুজ্ঞাপত্ৰ বাতিলৰ দাবীত বুধবাৰে বিভিন্ন দল সংগঠন আৰু ছাত্ৰ-ছাত্ৰীয়ে উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে চলাইছিল অত্যাচাৰ আৰক্ষীৰ বৰ্বৰ লাঠিচালনাত আহত হৈছিল 24 গৰাকীকৈ শিক্ষাৰ্থী আৰু তাৰ পিছতেই ঘটিল ক্ষোভৰ উৎকীৰণ খুৰাৰ বিপণীত শিক্ষাৰ্থীৰ ৰুদ্ৰৰূপ দৰ্জা ভাঙি লণ্ডভণ্ড কৰিলে খুৰাৰ দোকান কাৰ্টনে কাৰ্টনে ভাঙিলে বটল ছাত্ৰ-ছাত্ৰী বুলি কথা নাই যিয়ে যেনেকৈ পাৰে চলাইছে ধ্বংসলীলা মজিয়াত বৈছে খুৰাৰ নৈ ধুবুৰী জিলাৰ চাপৰৰ শালকুচত আজিও উত্তপ্ত পৰিস্থিতি বুধবাৰে খুৰা বিপণী স্থাপনৰ বাবে দিয়া অনুজ্ঞাপত্ৰ বাতিলৰ দাবীৰে স্থানীয় দল সংগঠন আৰু ছাত্ৰ-ছাত্ৰীসকলে উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে চলাইছিল বৰ্বৰতা গণতান্ত্ৰিক পদ্ধতিৰে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীসকলক খেদি খেদি প্ৰহাৰ কৰিছিল আৰক্ষীয়ে আহত হৈছিল 24 গৰাকী প্ৰতিবাদকাৰী ষ্টুডেণ্টক মাৰিছে আৰু ষ্টুডেণ্টক মাৰিছে ডাঙৰকৈ মোক ইয়াতে লাগছে ভৰিত তাক মাৰাটো মোক লাগিছে ইয়াতে ভৰিত লাগছে উচিত বিচাৰ লাগে আমাক তাৰ 24 ঘণ্টা পিছতেই দেখা গ'ল এই পৰিস্থিতি উত্তেজিত ছাত্ৰ-ছাত্ৰীসকলে শালকুচৰ স্থিত বিদাতী খুৰাৰ দোকানখনক চলালে তাণ্ডৱ ক্ষোভৰ মুকলি বহিঃপ্ৰকাশ বুধবাৰে প্ৰতিবাদকাৰীসকলৰ ওপৰত বৰ্বৰ লাঠিচালনাৰ নেতৃত্ব দিয়া আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে স্থানীয় দল সংগঠনে যি আন্দোলন কৰি আছিল তাক বাধা আৰোপ কৰিছিল এই মহকুমা আৰক্ষী বিষয়াজনক আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে এই বিষয়াজনক অতি শীঘ্ৰেই ইয়াৰ পৰা বদলীকৰণ কৰিব লাগে শাস্তিমূলকভাৱে ঘটনাক কেন্দ্ৰ কৰি চাপৰৰ শালকুচাত এতিয়াও উত্তেজনা অব্যাহত আছে চাপৰৰ পৰা শহীদুল চৰকাৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম